ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ। এতিয়া তোমালোকৰ সাহিত্য সমালোচনাৰ অংশৰ কবিতাৰ পৰা যিখিনি সম্ভাৱ্য কুৱেশ্যন আছে মই দিবলৈ লৈছোঁ। অকল তোমালোকৰ বুলিয়ে নহয়, যিবিলাক কম্পিটিটিভ এক্সাম আছে, ধৰি লোৱা অসমীয়া খণ্ডৰ পৰা আহে, টেটে হওক বা APSC হওক বা 3rd গ্ৰেড 4th গ্ৰেড যিখিনি মানে কম্পিটিটিভ এক্সাম আছে, সেই সকলোৰে বাবে এইখিনি সহায়ক হ'ব বুলি ভাবিছোঁ। এতিয়া প্ৰথম প্ৰশ্নটো লোৱাচোন। ৰোমান্টিক কবিতাৰ 4টা লক্ষণ লিখা। 1. আপোন মনৰ মাধুৰী ৰাখি বোলাই প্ৰকৃতিৰ বৰ্হি সৌন্দৰ্যৰ বৰ্ণনা। 2. চহা বা আদিম আৰু সৰল জীৱন ধাৰাত মূল্য ৰোপণ আৰু ব্যক্তি সত্তাৰ জয়গান। 3 নম্বৰ হৈছে অতীত জয়গান। 4 নম্বৰ হৈছে প্ৰেমৰ স্থান। এইখিনি হৈছে ৰোমান্টিক কবিতাৰ 4টা লক্ষণ বা বৈশিষ্ট্য। 2 নম্বৰ প্ৰশ্ন, জোনাকীৰ প্ৰথম সম্পাদক কোন? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। 3 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা। 4 নম্বৰ প্ৰশ্ন, জোনাকী কাকত কিমান চনত প্ৰকাশ পায়? উত্তৰ 1898 চনত। 5 নম্বৰ প্ৰশ্ন, আধুনিক কবিতাৰ শুভাৰম্ভ বুলি ক'লে কোনটো কবিতাক বুজায় আৰু এই কবিতাটো কোনখন কাকতত প্ৰকাশ পায়? উত্তৰ বনকুঁৱৰী। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত এই বনকুঁৱৰী কবিতাটো প্ৰকাশ পাইছিল। 6 নম্বৰ প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ প্ৰতিমা আৰু বীণ বৰাগী। 7 নম্বৰ প্ৰশ্ন, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। প্ৰতিমাৰ বিষয়ে কোনে এই মন্তব্য কৰিছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই। 8 নম্বৰ প্ৰশ্ন, বীণ বৰাগী কবিতাসমূহ মানে বীণ বৰাগীৰ যিখন কবিতা পুথি, সেই কবিতাসমূহ ক'ত প্ৰকাশ পাইছিল? উত্তৰ বাঁহীত প্ৰকাশ পোৱা কবিতাৰ সমষ্টিয়েই হৈছে বীণ বৰাগী কবিতা পুথিখন। 9 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ কদমকলি। 10 নম্বৰ প্ৰশ্ন, পুৰণি লোকগীতৰ আৰ্হিত ৰচনা কৰা বেজবৰুৱাৰ 3টা প্ৰেমমূলক কবিতাৰ নাম লিখা। উত্তৰ ধনবৰ ৰতনী, মালতী আৰু নিমাতী কন্যা। 11 নম্বৰ প্ৰশ্ন, দুজন ইংৰাজী কবিৰ নাম লিখা যাৰ প্ৰভাৱ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা। 11 নম্বৰ প্ৰশ্ন, দুজন ইংৰাজ কবিৰ নাম লিখা বা ইংৰাজ কবিৰ নাম লিখা যাৰ প্ৰভাৱ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত পৰিছিল। উত্তৰ ৱৰ্ডছৱৰ্থ আৰু শেলী। 12 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ হেমচন্দ্ৰ গোস্বামী। 13 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামীৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ ফুলৰ চাকি। 14 নম্বৰ প্ৰশ্ন, অসমীয়া চনেটৰ প্ৰৱৰ্তক কোন? উত্তৰ হেমচন্দ্ৰ গোস্বামী। 15 নম্বৰ প্ৰশ্ন, পদ্মনাথ গোহাঁই বৰুৱাৰ দুখন কাব্য পুথিৰ নাম লিখা। উত্তৰ লীলা কাব্য আৰু জোৰণী। তোমালোকৰ প্ৰায় আহি থাকে, ভালকৈ চাবা। 16 নম্বৰ প্ৰশ্ন, হিতেশ্বৰ বৰবৰুৱাৰ দুখন কাব্য পুথিৰ নাম লিখা। উত্তৰ 1 নম্বৰ কমতাপুৰ ধ্বংস, 2 বিৰহিণীৰ বিলাপ। 17 নম্বৰ প্ৰশ্ন, ধোপাকলিৰ কবিতা পুথিখনৰ নাম ৰচক কোন? প্ৰশ্ন, ধোপাকলি কবিতা পুথিখনৰ ৰচক কোন? এই পুথিখনৰ প্ৰথম খণ্ডত কিমানটা কবিতা আছে আৰু এই কবিতাখিনি কোন শ্ৰেণীৰ? উত্তৰ আঢ়ৈকুৰি মানে 30টা কবিতা আছে। এই কবিতা কেইটি চতুৰ্দশপদী, এটা চনেট কবিতা। 18 নম্বৰ প্ৰশ্ন, তিৰোতাৰ আত্মদান আৰু যুদ্ধ ক্ষেত্ৰত আহোম ৰমণী কাব্যপুথি দুখন কোনে ৰচনা কৰিছিল আৰু এই পুথি দুখনত কাৰ কাৰ কথা সন্নিৱিষ্ট হৈছে? উত্তৰ তিৰোতাৰ আত্মদানত জয়মতীৰ আৰু যুদ্ধ ক্ষেত্ৰত আহোম ৰমণীৰ মূলাগাভৰুৰ কথা সন্নিৱিষ্ট হৈছে। 19 নম্বৰ প্ৰশ্ন, মফিজুদ্দিন আহমদ হাজৰিকা কি কবি হিচাপে জনা যায়? উত্তৰ জ্ঞানমালিনীৰ কবি। 20 নম্বৰ প্ৰশ্ন, মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যৰ নাম লিখা। উত্তৰ তত্ত্ব পাৰিজাত আৰু আনটো হৈছে জ্ঞানমালিনী। তাৰপিছত 21 নম্বৰ প্ৰশ্ন, চন্দ্ৰধৰ বৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ ৰঞ্জন।
আন দুখন হৈছে কামৰূপ জীয়ৰী আৰু বিদ্যুৎ বিকাশ। এই দুখনো মনত ৰাখিবা তোমালোকে। 22 নম্বৰ প্ৰশ্ন, ৰঘুনাথ চৌধুৰীক কি কবি হিচাপে জনা যায়? উত্তৰ বিহগী কবি। 23 নম্বৰ প্ৰশ্ন, ৰঘুনাথ চৌধুৰী ৰচিত 4খন কবিতা পুথিৰ নাম লিখা। উত্তৰ কেতেকী, কাৰবালা, দহি কতৰা আৰু নৱমল্লিকা। 24 নম্বৰ প্ৰশ্ন, দুৰ্গেশ্বৰ শৰ্মাৰ 2খন কাব্য গ্ৰন্থৰ নাম লিখা। উত্তৰ অঞ্জলি আৰু নিবেদন। 25 নম্বৰ প্ৰশ্ন, নীলমণি ফুকনৰ 3খন কাব্যৰ নাম লিখা। উত্তৰ জ্যোতিকণা, গুটিমালি আৰু জিনজিৰি। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? উত্তৰ বনফুলৰ কবি। 27 নম্বৰ প্ৰশ্ন, যতীন্দ্ৰনাথ দুৱৰাৰ 3খন কাব্য গ্ৰন্থৰ নাম লিখা। উত্তৰ বনফুল, আপোন সুৰ, তিনি মৰমৰ সুৰ। 28 নম্বৰ প্ৰশ্ন, অম্বিকাগিৰি ৰায়চৌধুৰীৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ তুমি, বীণা, বেদনাৰ উল্কা। বেদনাৰ উল্কাৰ কাৰণে তেওঁ কি কৰিছিল? সাহিত্য একাডেমী বঁটা পাইছিল। 29 নম্বৰ প্ৰশ্ন, অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত 2টা বিপৰীতধৰ্মী বৈশিষ্ট্যৰ অভিব্যক্তি আছে, বৈশিষ্ট্য 2টা উল্লেখ কৰা। উত্তৰ প্ৰেমৰ গুণগুণনি, আনটো হৈছে বিপ্লৱী পুৰুষব্যঞ্জক ৰণহংকাৰ। তাৰমানে সম্পূৰ্ণ বিপৰীতধৰ্মী 2টা বৈশিষ্ট্য। 30 নম্বৰ প্ৰশ্ন, দণ্ডিনাথ কলিতাৰ প্ৰকাশিত কবিতা পুথি 4খনৰ নাম লিখা। উত্তৰ ৰসঘৰা, ৰগৰ, দীপ্তি আৰু অসম সন্ধ্যা। অসম সন্ধ্যাখন প্ৰায় আহে দেই, সোধে যে অসম সন্ধ্যা কবিতা পুথিখনৰ ৰচক কোন? 31 নম্বৰ প্ৰশ্ন, নলিনীবালা দেৱীক কি কবি হিচাপে জনা যায়? উত্তৰ অতীন্দ্ৰিয়বাদী কবি। 32 নম্বৰ প্ৰশ্ন, নলিনীবালা দেৱীৰ প্ৰকাশিত কবিতা পুথি 4খনৰ নাম লিখা। 1 সন্ধিয়াৰ সুৰ, 2 সপোনৰ সুৰ, 3 পৰশমণি, 4 যুগদেৱতা, আন দুখন হ'ল অলকানন্দা আৰু জাগৃতি। এইকেইখনো মনত ৰাখিবা। 33 নম্বৰ প্ৰশ্ন, ৰত্নকান্ত বৰকাকতিক অসমীয়া সাহিত্য জগতত কি কবি হিচাপে জনা যায়? তেওঁৰ 2খন কাব্য গ্ৰন্থৰ নাম লিখা। তেওঁক শেৱালী কবি হিচাপে জনা যায় আৰু তেওঁৰ 2খন কাব্য গ্ৰন্থ হৈছে শেৱালী আৰু তৰ্পণ। 34 নম্বৰ প্ৰশ্ন, পদ্মধৰ চলিহাৰ 2খন কবিতা পুথিৰ নাম লিখা। উত্তৰ ৰংপুৰে কথা কয়, 2 হৈছে পদুমণি। 35 নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীৰ 2খন কবিতা পুথিৰ নাম লিখা। উত্তৰ অগ্নিমন্ত্ৰ আৰু চানেকি কবিতা। মনত ৰাখিবা তোমালোকে এই দুখন। 36 নম্বৰ প্ৰশ্ন, প্ৰসন্নলাল চৌধুৰীক কি কবি হিচাপে জনা যায়? উত্তৰ অগ্নিকবি। 37 নম্বৰ প্ৰশ্ন, ডিম্বেশ্বৰ নেওগৰ ৰচিত 4খন কবিতা পুথিৰ নাম লিখা। উত্তৰ মালিকা, থুপি তৰা, 3 নম্বৰ মালিতা আৰু 4 নম্বৰ হৈছে ইন্দ্ৰধনু। মালিকা আৰু মালিতা দেই, 2খন মনত ৰাখিবা তোমালোকে। 38 নম্বৰ প্ৰশ্ন, ডিম্বেশ্বৰ নেওগক কি কবি হিচাপে জনা যায়? ইন্দ্ৰধনুৰ কবি। তেওঁৰ ইন্দ্ৰধনুখন এখন কবিতা পুথি, মনত ৰাখিবলৈ সহজ হ'ব। 39 নম্বৰ প্ৰশ্ন, পাৰ্বতী প্ৰসাদ বৰুৱাৰ 3খন গীতি কবিতা পুথিৰ নাম লিখা। উত্তৰ সোণৰ সোলেং, 2 ভঙা টোকাৰীৰ সুৰ, 3 নম্বৰ শুকুলা ডাৱৰ আৰু কহুৱা ফুল। গীতি কবিতা পুথি। 34 নম্বৰ প্ৰশ্ন, বিনন্দ বৰুৱাৰ 2খন, বিনন্দ চন্দ্ৰ বৰুৱা বুলি ক'লেও বুজি পাবা তোমালোকে, বিনন্দ বৰুৱাৰ 2খন কাব্য পুথিৰ নাম লিখা। 1 হৈছে শংখধ্বনি, 2 হৈছে প্ৰতিধ্বনি। 35 নম্বৰ প্ৰশ্ন, বিনন্দ চন্দ্ৰ বৰুৱাক কি কবি হিচাপে জনা যায়? উত্তৰ ধ্বনি কবি। আৰু ধ্বনি কবি মানে তেওঁৰ মানে 2খনেই ধ্বনি আছে, চোৱা শংখধ্বনি আৰু প্ৰতিধ্বনি, ধুনীয়াকৈ মনত ৰাখিবলৈ সহজ। 36 জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ লুইতৰ পাৰৰ অগ্নিসুৰ। এই তেওঁৰ মানে য'ত ত'ত মানে পৰি থকা কবিতাখিনি মৰণোত্তৰভাৱে একেলগ কৰি লুইতৰ পাৰৰ অগ্নিসুৰ নামৰ কবিতা পুথিখনৰ সৃষ্টি কৰিছিল আৰু তেওঁৰ ৰচিত সেইখনেই একমাত্ৰ কবিতাৰ পুথি। 37 নম্বৰ প্ৰশ্ন, গণেশ গগৈক অসমীয়া সাহিত্য জগতত কি কবি হিচাপে জনা যায়? উত্তৰ পাপৰিৰ কবি। 38 নম্বৰ প্ৰশ্ন, গণেশ গগৈৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ পাপৰি।
39 নম্বৰ প্ৰশ্ন, দেৱকান্ত বৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, সাগৰ দেখিছা। 40 নম্বৰ প্ৰশ্ন, ডুমুজাৰ কবি কোন? উত্তৰ, দেৱকান্ত বৰুৱা। 41 নম্বৰ প্ৰশ্ন, সীতানাথ ব্ৰহ্মচৌধুৰীৰ 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ, আৱেগ, চকুলো আৰু ফুলেশ্বৰী দৈমাৰী।